ঘৰতে ওলালাহি কিয়? তোমাক মই কোৱা নাছিলোঁ মোৰ পিছত নাহিবা বুলি? ঘৰত এতিয়া মা আছে, দাদা আছে, দেউতা আছে। দেখা পালে কি হ'ব বাৰু? ডাঙৰ সমস্যা হ'ব। অ' মাই গড, তুমি এতিয়াই ইয়াৰ পৰা যোৱা। কি কথা আছে মই পিছত পাতিম তোমাৰ লগত, যোৱা। চোৱা, আজি 3 দিন হৈ গ'ল তুমি মোক লগ কৰা নাই, কথা পতা নাই, দেখিলেও নামাতা। মই কি কৰিম কোৱা? মইতো তোমাৰ পিছতে আহিবই লাগিব তোমাৰ ঘৰলৈকে। এতিয়া তুমি যোৱা ইয়াৰ পৰা। মই কালি তোমাক লগ পাম কাষৰ গাৰ্ডেনত। ঠিক আছে? তুমি তাতে মোৰে ৱেইট কৰিবা। ঠিক আছে, মই ৱেইট কৰিম। তুমি টাইমমতে আহিবা, পাহৰি নাযাবা। মই তোমাৰ বাবে ৰৈ থাকিম। তেতিয়াহ'লে মই যাওঁ, বাই। অ' মাই গড, ভাল বাচিলো দেই। মা দেউতাহঁতে দেখা নাপালে। যোৱা যোৱা, বাই।